জীৱনটো বহুত কষ্ট। কেতিয়াবা এনেকুৱা লাগে যেন সকলো ফালৰ পৰা সমস্যা আগবাঢ়ি আহিছে। মনটো ভাঙি যায়, শক্তি নাই, আশা নাই। কিন্তু এটা কথা মনত ৰাখিব, জীৱনত যি কষ্টবোৰ আহে সেইবোৰ আপোনাক ভাঙিবলৈ নহয়, আপোনাক শক্তিশালী কৰিবলৈ আহে। প্ৰতিটো সফল মানুহৰ পিছত এটা দুখৰ কাহিনী থাকে, প্ৰতিটো হাঁহিৰ আঁৰত লুকাই থাকে বহুতো চকু পানী। আজি আপুনি যি যন্ত্ৰণা অনুভৱ কৰিছে সেইটো আপোনাৰ আগন্তুক সফলতাৰ ভেটি। যেতিয়া সকলো শেষ হোৱা যেন লাগে, ঠিক সেই মুহূৰ্ততেই আৰম্ভ হয় এটা নতুন অধ্যায়। জীৱনত যদি কষ্ট নাথাকে তেন্তে সফলতাৰ মূল্য কেনেকৈ বুজিব আপুনি? হাৰ নামানে, কাৰণ আপোনাৰ সপোন এতিয়াও জীয়াই আছে। আজিৰ কষ্ট কাইলৈ শক্তি হ'ব পাৰে, আজিৰ চকু পানী কালি হাঁহি হ'ব পাৰে। বিশ্বাস ৰাখিব নিজৰ, কাৰণ আপুনি যুঁজিবলৈ জন্ম লৈছে, হাৰিবলৈ নহয়।